তো চৰি যদিহে ৰুল ব্ৰেক কৰিছোঁ, এনেওতো কৰিছোঁ অবভিয়াছলি, কাৰণ ৰাস্তাটোৰ মাজেদিয়ে পাৰ হৈ আহিছোঁ। এইফালে আগতে ইয়াত বহুত ডাঙৰ এটা ফিচাৰী আছিল এইখিনিতে পাছফালে, তো সৰুতে ইয়াত মাছ চাছ ধৰা মনত আছে আৰু। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। তো আজি আকৌ এটা নতুন দিন, নতুন পুৱা আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি হ'ল বহাগৰ 1 তাৰিখ, তো বছৰেকৰ প্ৰথম দিন। তো গতিকে ভাবিলোঁ বেলেগত যোৱাতকৈ মামাহঁতৰ ঘৰৰ পৰাই আহোঁ। তো কালি ৰাতি মামীয়ে ফোন কৰিলে আৰু আইতাইও ক'লে যে তহঁত ইমান দিন অহা নাই, আহ। তো তেনেকৈ যোৱা নহয়েই, তো সেইকাৰণে ময়ো বিজি থাকোঁ আৰু মায়েও ক'লে যে আহ গৈ। তো সেইকাৰণে আহিছোঁ, বেলেগত যোৱাতকৈ বোলো মামাহঁতৰ ঘৰৰ পৰাই আহোঁ। আইতাইও মাতি আছে, তো আইতাকো চাই অহা হ'ব ভালে আছেনে নাই। আৰু এতিয়াতো ওলাই আহিলোঁ, ওলাই আহি এইফালে হাইৱে কাষতে ৰৈছোঁ। অলপ টোপনি লাগিছে, সেইকাৰণে অলপ ৰৈ ল'লোঁ, হয়তো ভাত খাই অহাৰ কাৰণে হৈছে। আৰু এতিয়া অহা দেৰিয়ে হ'ল, আবেলিয়ে হ'ল। ৰাতিপুৱা অলপ বিজি আছিলোঁ, তো আজিতো ৰামৰামিও হয় দোকানত, বহুতেই ৰামৰামি পাতে, মই পাতা নাই। হ'লেও ভাইটিয়ে মই গৈ পেলাই দোকানখন ধুনীয়াকৈ চাফ চিকুণ কৰি ধূপ ধূনা জ্বলাই কৰি আহিলোঁ। তো সেইকাৰণে ৰাতিপুৱা ভ্লগ শ্বুট কৰিব নোৱাৰিলোঁ, উৎপাতত বিজি থাকিলোঁ। তো আবেলি আহিছোঁ যেতিয়া আবেলিয়ে ভ্লগটো শ্বুট কৰিছোঁ। আৰু এতিয়া অলপ দূৰ আহিলোঁ, আহি পেলাই হাইৱেৰ কাষতে ৰৈছোঁ। তো এতিয়া মটো ভ্লগিং কৰা নাছিলোঁ, তো এতিয়া কৰিম। তো এতিয়া অলপ কণ্টিনিউ কৰিম মটো ভ্লগিং। তো এতিয়া চাই থাকক। তো ফাৰ্ষ্ট গৈ লওঁ, মামাহঁতৰ ঘৰ পাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে লেফ্ট ছাইডে চাওক, ইয়াতে আপোনালোকে বলবমৰ নাম শুনিছেই চাগে, ৰেংবেঙত, আমাৰ নগাঁৱৰ ৰেংবেং। তো কঠীয়াতলীৰ অলপ আগত আৰু। তো ইয়াতে বলবম পাতে, তো সকলোৱে চাগে জানেই বলবমৰ কথা। তো ইয়াতে পাতে আমাৰ ইয়াত বলবম। আৰু এইখিনিৰ পৰাই এইফালে হোজাই ডিষ্ট্ৰিক্ট পৰে আৰু আমাৰ এইফালে নগাঁও ডিষ্ট্ৰিক্ট পৰে। আগতে একেখনেই আছিলে, মাজতে খালি দুভাগ কৰি দিছিলে, এইটো ছাইড হোজাইত পৰি গ'ল আৰু এইফালে নগাঁও। আৰু আপোনালোকক কোৱাই নাই মই ক'ত আহি আছোঁ, মামাৰ ঘৰত। মামাৰ ঘৰত বুলি ক'লোঁ, কিন্তু কোন জেগা কোৱা নাই। তো বেছি দূৰ নহয়, আপোনাৰ কঠীয়াতলীৰ পৰা 10-15 কিলোমিটাৰমান হৈ যাব। তো ভেলৌগুৰি বুলি কয় জেগাডোখৰ নাম, মামাহঁতৰ ঘৰ য'ত, আৰু গাঁওখনৰ নাম ভেলৌগুৰি বুলি কয়। তো ভেলৌগুৰি বুলি ক'লে আপোনালোকে চিনি নাপাব চাগে। তো এনেই ডবকাৰ ওচৰতে, ডবকা বুলি কওঁতেও যদি চিনি পোৱা নাই তে কৈ দিছোঁ, লংকা হোজাই যোনটো ছাইডেদি যায়, তো লংকা হোজাই যোৱা ৰুটটোৰ সেইফালেই। তো হ'লেও যদি চিনি পোৱা নাই আৰু মই আৰু বেলেগকৈ ক'ব নোৱাৰোঁ। তো সেইটোৱে। তো পাইছোঁহি আৰু অলপ আছে আৰু বেছি দূৰ নাই। আৰু আমাৰ মামাহঁতৰ ইয়াতে এইফালে অকণমান সাৰি আহিলোঁ, পাৱাৰ হাউচ আৰু নেপকো বুলি কয়। নেপকো বুলি ক'লে বহুতে চিনি পাব চাগে। তো নেপকো কোম্পেনী এটা আছে ইয়াত পাৱাৰ হাউচৰ, তো তাৰ ওচৰতে। তো মেইন গেটটো দেখাই দিছোঁ আপোনালোকক, অকণমান আগত আছে এইখিনিতে। তো এই ফ্ৰণ্টত গাড়ীখন হিউণ্ডাই নিয়জখন যোনফালে সোমাই যাব, তো এইফালেই। তো এইটোৱে মেইন গেটটো। তো এইফালে সোমাব বুলি ভাবিছিলোঁ, নোসোমালে গাড়ীখন। তো এইটোৱে নেপকোৰ গেটটো। বাকী অকণমান 1 কিলোমিটাৰ যোৱাৰ পাছতেই অলপ আগত পাই যাম মামাৰ ঘৰ। তো বেছি দূৰ নহয়, ওচৰতে। তথাপিও আহিব নোৱাৰোঁ, বিজি থাকোঁ। ইমানো বিজি নহয়, হ'লেও আহি থাকোঁ মাজে মাজে, 4-5-6 মাহৰ মূৰে। কিন্তু কি হয়, আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণেহে আহিব পাৰোঁ। তো মেইন কথা সেইটোৱে। সেইকাৰণে আইতাই চিন্তা কৰি থাকে, মামীহঁতে চিন্তা কৰি থাকে, নাহ। তো সেইকাৰণে আজি আহিছোঁ আৰু ভাবিছোঁ অকণমান ৰুল ব্ৰেক কৰি পেলাই ইয়াৰ ওপৰেদি পাৰ হৈ যাওঁ। নহ'লেতো বহুত দূৰ, এই ব্ৰিজটো পাৰ হৈ তাৰ ইফালেদি আকৌ এক পাক ঘূৰি আহিবলগীয়া হয়। নহ'লে এইকণ পাৰ হৈ গ'লে এই দোকানখনৰ ওচৰতে মামাহঁতৰ ঘৰ। তো গাড়ী
আহিছে নেকি? তো চৰি যদিহে ৰুল ব্ৰেক কৰিছোঁ, এনেওতো কৰিছোঁ অভিয়াছলি, কাৰণ ৰাস্তাটোৰ মাজেদিয়ে পাৰ হৈ আহিছোঁ। ৰাস্তা নাই, তথাপিও তাৰ ওপৰেদিয়ে পাৰ হৈ আহিছোঁ, নহ'লে বহুত দূৰ ঘূৰি আহিব লগা হয়। আৰু পালোহিয়ে এই দোকানখনৰ সিফালৰ ঘৰটোৱে। তো হাইৱেৰ লগতে মামাহঁতৰ ঘৰ 4 লাইনৰ কাষতে। তো এইটোৱেই পাইছোঁহি, এইফালে ৰাইট চাইডে এইটোৱেই ঘৰ। তো আগে বাইকখন এইখিনিতে ৰখাওঁ, তাৰপিছত যাওঁ আৰু কেমেৰা চেমেৰা ইয়াতে অফ কৰি যাওঁ, নহ'লে বেয়া লাগে আজিলৈকে তেনেকৈ মামীহঁতৰ আগত কথা বতৰা কৈ পোৱাই নাই। তো কেমেৰাটো উলিয়াই লৈনো কেনেকৈ ক'ম। তো বাই, আকৌ আহি লগ। তো আহি পাই গ'লোহি, আহি পাই অকণ পাছফালে ওলাই আহিছোঁ চাহ তাহ খাই। আৰু মামীৰ আগত কেমেৰাটো উলিয়াই কৰি ভিডিঅ' চিডিঅ' বনাই থকা নাই আৰু লাজ লাগে। তো সেইফালে ঘৰটো বাঁহখিনিৰ সিফালে। তো এইফালে পাছফালে ওলাই আহিছোঁ আৰু মামাহঁতৰ ঘৰৰ ফ্ৰণ্টতে এইটো 4 লাইনটো সিটো পাৰে পাহাৰ। তো ঘৰৰ সন্মুখতে পাহাৰ। তো আগতে ইয়াত বহুত ডাঙৰ এটা ফিচাৰী আছিল এইখিনিতে পাছফালে। তো সৰুতে ইয়াত মাছ চাছ ধৰা মনত আছে আৰু। এইটোৱে উঠনিতে দেখাইছিলোঁ পাৱাৰ হাউচৰ হেৰিটো, এইটোৱেই নেপকো। আৰু এতিয়া ওলাই আহিলোঁ মামীহঁতৰ ঘৰৰ পৰা। আহিবলৈতো নিদিয়ে, মামীয়েও নিদিয়ে, আইতাইতো নিদিয়ে। তাৰপিছত মামীৰ ছোৱালী দুজনীও আহি পালেহি। ফাৰ্ষ্ট ঘৰত নাছিলে মই যাওঁতে, বেলেগ ক'ৰবাত গৈছিলে। তো যেতিয়া ঘৰলৈ আহিব লৈছোঁ তেতিয়া আহি পাইছেহি। তো সিহঁতে আহি দেখা পাইতো আহিব নিদিয়েই। তো জোৰ জবজ কৰি আহিছোঁ। তো বাহানা বনাই আহিছোঁ, লগত এটা লৈ আহিছোঁ। তো সেইকাৰণে আহিবলৈ পাৰিলোঁ, নহ'লে থাকিবইলগীয়া হ'ল হয়। কৈছোঁ যে বাহানা কৰিছোঁ যে লগৰটোক ঘৰত থৈ পেলাই মই আকৌ আহি আছোঁ। তো তেনেকৈ কৈ পেলাইহে আহিছোঁ। মানে কি আহিবলৈ তেনেকৈ নাপাওঁ, এঘণ্টা আধা ঘণ্টাৰ কাৰণে অহা হয়। তো সেইকাৰণে যেতিয়াই আহোঁ তেতিয়াই ৰাখে। তো আহিব লাগিব পাছত কেতিয়াবা, চাই লওঁ। তো দেওবাৰে আহিম চাগে কেতিয়াবা বন্ধ পালে। তো দেওবাৰে নহয়, শনিবাৰে আহিম। শনিবাৰে দোকান চোকান বন্ধ কৰি আহি শনিবাৰে ৰাতিটো থাকি পিছদিনাখন তেতিয়া দেওবাৰে গোটেই দিনটো থাকিব পাৰিম দোকান বন্ধ কৰি। তো তেনেকৈ আহিব লাগিব, নহ'লেতো বেলেগ তেনেকৈ অহা উপায় নাই আৰু। তো এতিয়া ব'লক যাওঁ, ঘৰত যাওঁ। আৰু এইফালে আপোনালোকে ভিউটো এনজয় চাওক, ভিউটো কেনেকুৱা পাইছে পাহাৰৰ। চব শুকাই কৰি আছে আৰু বাকী এতিয়া ৰাস্তাটো এনজয় কৰক অলপ। তো আজি আকৌ নেক্সট মৰ্ণিং। কালি ঘৰ পাওঁতে সন্ধিয়াই হৈ গ'ল। তাৰপিছত আৰু গাঁৱত হুঁচৰি গালে। তো দেখালোঁ আপোনালোকক, খালি ভালকৈ শ্বুট কৰিব নোৱাৰিলোঁ, কাৰণ ভাল পোহৰ নাছিল, ইমান ভাল পোহৰ নাই, সেইকাৰণে ভালকৈ শ্বুট কৰিব নোৱাৰিলোঁ। বাকী কালি যি ভাবি গৈছিলোঁ মামাহঁতৰ ঘৰত ধুনীয়াকৈ ভ্লগ এটা শ্বুট কৰিম, ভ্লগ এটা বনাম, কিন্তু নোৱাৰিলোঁ। মামীহঁতৰ আগত লাজ লাগে, আৰু মামীহঁতৰ ছোৱালীকেইজনীও আছিল, সিহঁতক টাইম দিব লগা হ'ল। তাৰপিছত আৰু কি ঘৰ আহিব লগাই হ'ল, দেৰি হৈ গ'ল। তাৰপিছত আহিবতো নিদিয়ে কৈছোঁৱেই, জোৰ জবজ কৰি আহিছোঁ বাহানা কৰি। তো যাম কেতিয়াবা পাছত, ভালকৈ গ'লে দেখাই দিম মামীহঁতৰ ঘৰখন ওচৰে পাঁজৰে কি আছে। তো আজিৰ পৰা আকৌ দোকান ষ্টাৰ্ট, বিহু বুলি 3 দিন বন্ধ কৰিলোঁ, এতিয়াৰ পৰা আকৌ দোকান ষ্টাৰ্ট। খালি ছানডে আকৌ ভ্লগ আহিব, ছানডে নহয় সোমবাৰে আহিব, ছানডে ৰাইড কৰিম।
বাকী বছ ইমানেই আছিল আজিৰ ভিডিঅ'টোত শ্বৰ্ট এণ্ড চিম্পল বাকী ছাপোৰ্ট যদি কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক বাকী নতুন চেনেল সেইকাৰণে চাগে আপোনালোকে ছাবস্ক্ৰাইবাৰৰ নাম্বাৰকেইটা চাই পেলাই ছাবস্ক্ৰাইব কৰা নাই কিন্তু নাই কৰক মই প্ৰমিছ কৰিছোঁ আপোনালোকক মোৰ ফালৰ পৰা বেষ্ট দিম মোৰ বেষ্ট কণ্টেণ্ট দিম তো বছ ইমানেই আছিল আজিৰ ভিডিঅ'টোত যদি চাই ভাল লাগিল তে লাইক কৰক কমেণ্ট কৰক বাকী আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই টেক কেয়াৰ লাভ ইউ